নমস্কাৰ, ধুনীয়া ড্ৰেছ এটা পিন্ধি মই আজি এটা প্ৰগ্ৰামত যাবলৈ ওলাইছোঁ। এয়া মই গাড়ীত বহি প্ৰগ্ৰামত যাবলৈ ওলাইছোঁ। চ' নিজকে অলপ চাই লৈছোঁ কেনেকুৱা লাগিছে। অ' মাই গড, ধুনীয়া লাগিছে দেখোন মোক আজি। চ' এয়া বহুত ট্ৰেফিক আছে। এয়া গেটৰ বাহিৰত ওলাই পিনে ৰৈ আছোঁ। বিৰাটেই ট্ৰেফিক আছে। চ' আল্টিমেট গৈ পালোঁগৈ মই প্ৰগ্ৰামত। এয়া ববী পাটগিৰি বা তেখেতৰ এটা খুব সুন্দৰ টেলেণ্ট ৰাউণ্ড আজি কৰিছে। চ' ইয়াতে মই জুৰি মেম্বাৰ হিচাপে আহিছোঁ। এয়া বাচ্চাবিলাকে কেক কাটিছে। চ' এয়া বাচ্চাবিলাকে কেক খাই বিৰাটেই ভাল পায়। এয়া গ্ৰুমিং চলি আছে। গ্ৰুমিঙৰ মাজে মাজে টেলেণ্ট ৰাউণ্ড হৈ আছে। চ' মই ইয়াতে বহি জাজমেণ্ট কৰি আছোঁ। আজি কিমান বছৰৰ পৰা তুমি প্ৰগ্ৰামটো পাতি আছা? মই এজ এন ইভেণ্ট অৰ্গেনাইজাৰ মই আজি 5 বছৰৰ পৰা পাৰফেক্ট গ্লেম বিউটি পেজেণ্ট পাতি আছোঁ। এইবাৰ ছিজন 5 6 আগষ্টত হ'ব আৰু এইটো শিল্পাগ্ৰামত কৰিম। আজি আমাৰ টেলেণ্ট ৰাউণ্ড আছিল। টেলেণ্ট ৰাউণ্ডত আজি ছেকেণ্ড ডে আৰু টেলেণ্ট ৰাউণ্ড আছিল। তাত আমি নিজৰা নামামি আছিলে এজ আ জুৰি মেম্বাৰ। অনামিকা ডেকা বৰ্মন আছিলে, লগতে জুবিস্মিতা শইকীয়া আৰু জুবিস্মিতা শইকীয়া আমাৰ মেইন ইভেণ্টৰ মেইন জুৰিও হ'ব, কালি আহিব। আৰু কালি 3টাৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব প্ৰগ্ৰামটো। 6টা ছিকুৱেঞ্চ আছে, কিডছ A, B, টিন, মিছ, তাৰে পিছত মিষ্টাৰ এণ্ড মিছেছ আৰু লগতে ডিজাইনাৰ ছিকুৱেঞ্চ আছে চিংখাই, আৰু এটা আছে আমাৰ ডিজাইনাৰ ছিকুৱেঞ্চ হেৰিৰ পৰা ৰিদিপ চাউদৰ আছে। তাত 24টা মডেল আছে আৰু বাকী মডেলছ আমাৰ নৰ্থ ইষ্টৰ পৰা আহিছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই আহিছে। আৰু কাইলৈও ডাইৰেক্ট এণ্ট্ৰি আছে 2-এজনৰ। খুব ভাল লাগিল। আজি 2 দিন আমি ছাকচেছফুলি ইভেণ্টটো কৰিছোঁ। আৰু আমাৰ কোৰিঅ'গ্ৰাফাৰ আছিল দীপাশ্ৰী চুতীয়া আৰু লগতে ঋতু বৈশ্য আমাৰ কোৰিঅ'গ্ৰাফাৰ।
আৰু এংকাৰ হিচাপে এংকৰজনীও আজি আহিছিলে, এংকৰ অনামিকা শৰ্মা, আৰু লগতে আমাৰ জুৰি মেম্বাৰত ডক্টৰ কৰবী হাজৰিকা আছে, আৰু মেধা শইকীয়া বা চিফ গেষ্ট হিচাপে কালি আহি আছে, আৰু বহুতখিনি বাহিৰৰ পৰাও আমাৰ কিছুমান গেষ্ট আহি আছে, গেষ্ট অফ অনাৰ হিচাপে কলকাতাৰ পৰা প্ৰডিউচাৰ এণ্ড ডাইৰেক্টৰ আহি আছে, স্বাস্তিক আৰু দীপাঞ্জন মজুমদাৰ, আৰু লগতে গেষ্টবোৰ আহি আছে, আৰু তাত শাৰদা হাজৰিকাৰ গান থাকিব এজ এ গেষ্ট পাৰফৰ্মাৰ, আৰু লগতে জিতুপনৰ মেট্ৰিক্সৰ গান থাকিব এজ এ গেষ্ট পাৰফৰ্মাৰ, আৰু চান্দ্ৰিকা চৌধুৰীৰ আমাৰ গেষ্ট পাৰফৰ্মাৰ হিচাপে ডান্স সত্ৰীয়া নাচ থাকিব, আৰু ছিকুৱেঞ্চটো মানে এই এজ আ ডাইৰেক্টৰ ঢেৰ শ্ব' কৰিছোঁ মই এতিয়ালৈকে 17খন শ্ব' মই কৰিছোঁ, কিন্তু এজ এন অৰ্গেনাইজাৰ এতিয়া 5টা, এইটো ছিজন 5। আশা কৰিছোঁ আমাৰ ৰাইজে ভাল পাব, আৰু মডেলছক আমি এটা প্লেটফৰ্ম দিব চেষ্টা কৰিছোঁ, আৰু আজি 15 দিনৰ পৰা এয়া প্ৰচেষ্টা, কাইলৈ আমাৰ দিনটো ভালে ভালে যাওক বুলি আশা কৰিছোঁ। মাজে মাজে নিজকে অলপ ভিডিঅ' কৰি আছোঁ, ফটো মাৰি আছোঁ, আৰু এখেতে খুব ধুনীয়াকৈ টাইটেনিকৰ গানটো গাবৰ কাৰণে চেষ্টা কৰিছে। চ' এইবিলাক টেলেণ্ট লুকাই থাকে তেওঁলোকৰ, চ' এইবিলাক ওলাই আহিছে, খুব ভাল হৈছে, এইবিলাক ধুনীয়া সুন্দৰ পৰিৱেশ। এখেতৰ ছবি অঁকা প্ৰতিভা আছে, কিন্তু প্ৰতিভাটো দেখাবৰ কাৰণে তেওঁ ইয়াতে সুবিধা নাছিল ড্ৰয়িং কৰিবৰ কাৰণে, চ' সেইকাৰণে মই এখন হোৱাইট পেপাৰ দিলোঁ আৰু মোৰ পেনটো দিলোঁ, চ' তেখেতে এয়া ড্ৰয়িং কৰিছে, তেখেতে বুজাব চেষ্টা কৰিছে যে ছোৱালী এজনী আঁকিছে, চ' ছোৱালীবিলাকৰ আজিকালি বহুত ৰেপ কেছ হয়, চ' সেইকাৰণে পুৰুষে কেনেকৈ মানে প্ৰটেকশ্যন দিব লাগে সেইটো বুজাবৰ কাৰণে তেখেতে ড্ৰয়িংটো কৰিছে। মই এজনী নৃত্যশিল্পী, লগতে মডেল হয়। আজি মোক ববি পাটকৰী মেমে টেলেণ্ট আউটৰ কাৰণে জাৰ্জত মাতিছে, খুব ভাল লাগিছে, খুব ধুনীয়া এটা অনুষ্ঠান কালি অনুষ্ঠিত হ'ব শিল্পগ্ৰামত, সকলোকে লগ আহক আৰু অংশগ্ৰহণ কৰক, লগতে ধুনীয়া এটা ইভেণ্ট এনজয় কৰক আপোনালোকে। লগতে মই ছিজন 2ত মই অংশগ্ৰহণ কৰিছিলোঁ, আৰু অংশগ্ৰহণ কৰি মই আজি এইখিনি হ'বলৈ সক্ষম হৈছোঁ, আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আটাই কণ্টেষ্টেণ্টলৈকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল, থেংক ইউ। একেলগে ভাল লাগিলে ন? বহুত ভাল লাগিল, একেলগে জাজমেণ্ট কৰিছোঁ, লগতে জ্যোতিস্মিতা বা আছে, বহুত ভাল লাগিছে, আৰু এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে মোৰ ফালৰ পৰা এটা আপোনালোকলৈ ৰিকুৱেষ্ট থাকে, ছাবস্ক্ৰাইব কৰি দিলে হ'ল, লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট অলছ', থেংক ইউ। অনুষ্ঠানটো শেষ হোৱাৰ পিছত আমি সকলোৱে মিলি ফটো মৰা পৰ্ব ষ্টাৰ্ট হৈ গ'ল। হেল্ল', আজি আমি একেলগে টেলেণ্ট ৰাউণ্ড জাজ কৰিলোঁ, ছাবটাইটেলছ দিলোঁ, পাৰফেক্ট গ্লেম বিউটি পেজেণ্ট, এইবাৰ ছিজন 5 হয়, তো কালি ফিনালে আছে, কালি চাওঁ কি হয়, কণ্টেষ্টেণ্টছখিনি বহুত টেলেণ্টেড হয়, ভাল লাগিলে আজি চাই, কালি ফিনালেখিনি চাম, আপোনালোকেও আহিব চাবলৈ ন, আৰু তাইৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি থৈ দিব, বেল আইকন আছে ন তাতে, সেই কৰি দিব। অনুষ্ঠানটো শেষ হোৱাৰ পিছত তেওঁলোকে মোক ঘৰত ড্ৰপ কৰিবলৈ গ'ল, আৰু বিভিন্ন ধৰণৰ আমি অনুষ্ঠানৰ বিষয়ে গাড়ীত বহি কথা পাতি গ'লোঁ। ববিবাক থেংক ইউ জনাইছোঁ মোক এই অনুষ্ঠানত তেওঁ নিমন্ত্ৰণ কৰাৰ বাবে, আৰু ভৱিষ্যতে আশা কৰিছোঁ তেওঁ আৰু ভাল ভাল প্ৰগ্ৰেম পাতি যাওক। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।